আৰু চাওক গাইজ চাওক হেভেন পুৰা হেভেন পুৰা কিন্তু জেগাটো ডেঞ্জাৰাছ আছিলে জেগাটো ডেঞ্জাৰাছ আছে যদি ৰিস্ক ল'ব পাৰে তেতিয়াহে আহিব আৰু ইয়াতো এটা কেভ আছে কিন্তু এইটো মানে একচুৱেলি তেহেঁতি এই কেভটোত ৰিস্ক নলয় আৰু পুৰা বৰষুণ আহিলে আৰু এতিয়া চাওক ইমান এটা ডেডলি কেভ আৰু ইয়াত market try kori asu kiba ke bostu chai asu aru kiba 2000 years later hey everyone welcome back to my youtube channel aru apnalok mor eta notun video loi punorbar swagatom janaisu aru akha korisu apnalok bhale ase sage aru moyo bhale asu aru moi etia Meghalaya journey part 2 video to upload diboloi goi asu aru part 1 video to already upload hoise আপোনালোকে কিছু মানে চাইছে সাগে আৰু জি সকলে সোৱা নাই তেওঁলোকক মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে প্লিজ এবাৰ গৈ ভিডিওটো চাই লব আৰু পাৰ্ট 2 ভিডিওটো আপোনালোকৰ এনেকুৱা হৈছে যে তাত হেকিদিন খুব বেছি হেভি ৰেইনফল হৈ আছিল আমাৰ এই বেডলাক আছিল নে কি আছিল নাজানো কিন্তু বহুত বেছি ৰেইনফল হৈ আছিল তাৰ কাৰণে আমাৰো কিছুমান বহুত প্লেন ফ্লপ হৈ গল আৰু আপোনালোকেটো জানি ওয়াৰ্ল্ড ওয়েটেষ্ট প্লেস চেৰাপুঞ্জি হয় আৰু তাতে 1995 ৰ পিছত 2022 ৰ হে মান্থস গিটাত লাইক এপ্ৰিল জুন মাহত সবতকৈ বেছি বৰষুণ হৈ আছিল আৰু তেনে হলে আপোনালোকে গেছ কৰিব পাৰিব যে কিমান তাতে বেছি হেভি ৰেইনফল আছিল আৰু তাতে ইলেক্ট্ৰিসিটি প্ৰবলেম আছিল কাৰেন্ট নাছিল তাতে নেটৱৰ্ক পোৱা নাযায় আৰু সেই কাৰণে বহুতখিনি প্ৰবলেমছ ফেস কৰিব লগা হৈছিল আৰু সেই কাৰণে হয়তো ভিডিওটো ইমান মই বেছি ডিটেইলিংত বনাব নোৱাৰিলো আৰু আশা কৰিছো যিকন ভিডিও মই আপোনালোকলৈ বনাইছো হেকন চাই আপোনালোকে ভাল পাব আমিও কিছুমান জায়গাত আৰু ভিজিট কৰাৰ কথা আছিল যিখিনি আমি এক্সপ্লোৰ কৰিব নোৱাৰিলো আৰু যিকিটা জায়গালে গলো হেগিটা আপোনালোকক অলপ ক্লিপ দেখাবলৈ চেষ্টা কৰিছো বেছি বৰষুণৰ কাৰণে কেমেৰা উলুৱাটো পসিবল নাছিল তথাপিতো মই আপোনালোকৰ কাৰণে কিছুমান হৰু হুৰা ক্লিপ লৈ পেলাই এটা ভিডিও অলৰেডি বনাই থৈছো আৰু হেতু এতিয়া আপোনালোকক দেখাবলৈ গৈ আছো তো লেটস গেট স্টার্ট দি ভিডিও আৰু এতিয়া আহিছো মাউস মাই কেবলে আৰু ড্ৰেছ দেখিছে ড্ৰেছ পুৰা চেঞ্জ হৈ গল মই চেঞ্জ কৰি কেনে ৰেইনকোট পিন্ধি লৈছো কাৰণ আজি ইয়াত একদমেই আপোনাৰ ভালদৰে আহিব পাৰে ইয়াত ওয়েদাৰ নাই পুৰা বৰষুণ দি আছে ফুল অন বৰষুণ পুৰা ডাৱৰ আছে আপোনালোকে আগত দেখা পাবই চাগে আৰু এতিয়া আহিছো মাউস মাই কেবলে আৰু ওপৰলৈ গৈ আছো আৰু আপোনালোকক দেখাই গৈ আছো তো এটা স্টেপস বহুত স্টেপস বগাই ওপৰলৈ যাব লাগিব এনেদৰে সাউথা কি ধুনীয়া লোকেশন এইটো কেভ আপোনালোকে এক ৰাউন্ড মাৰিব পাৰিব ইয়াৰ পৰা এটা সাইডত তোমাৰ এটা সাইডত ধুনীয়াকে ওলাইব পাৰিব আৰু পুৰা লাইট সেট আছে ইমান টেনচন নাই কিন্তু জেগাটো ডেঞ্জাৰাছ আছিলে জেগাটো ডেঞ্জাৰাছ আছে আপোনালোকে যদি ৰিস্ক ল'ব পাৰে তেতিয়াহে আহিব আৰু এইটো দেখিছে পুৰা ডেডলি কেভ যদি ৰিস্ক ল'ব পাৰে দেন আহিব ইয়ালে মোৰটো মোবাইল উলিয়াব ভয় লাগিছে বাট আপোনালোকৰ কাৰণে ভিডিওটো বনাই আছো ইয়া ওয়েট আৰু এতিয়া চাও ইমান এটা ডেডলি কেভ আৰু ইয়াত ওয়েট যদি মোবাইল উলিয়াব ভয় লাগিছে কিন্তু আপোনালোকৰ কাৰণে ৰিস্ক লৈছো পুৰা ডেডলি তলত পানী ওপৰৰ পৰা পানী পৰি আছে আৰু আইনা আৰু ইয়াতো এটা কেভ আছে কিন্তু এইটো মানে একচুৱেলি তেহেঁতি এই কেভটোত ৰিস্ক নলয় আৰু পুৰা বৰষুণ আহিলে আৰু এতিয়া আহিলো ইকো পাৰ্কত আৰু এইটো নকালিকাই ৱাটাৰফলটো আছে আৰু ইয়াতে 7 সিস্টাৰ ৱাটাৰফলটো আছে আপোনালোকে চাগে সকলোৱে দেখিছে কিন্তু আজি ইয়াত ওয়েদাৰটো যেনেকুৱা হৈ আছে মানে গুটে ফগি ওয়েদাৰ ন কিন্তু তাত যে আমি দেখিব পাম 7 সিস্টাৰটো তাত বিলিভ কৰা নাছিলো কিন্তু ফাইনালি দেখিলো আপোনালোকক মই ক্লিপ কেটা দেখাই আছো Stop, guys, stop! Heaven, pura foggy ki dhuniya.
আৰু এতিয়া এই কেছটোৰ বাহিৰৰ ভাগ পাইছোঁ এতিয়া এইফালে সোমাই যাব লাগিব নহ'লে আপোনালোকৰ এনেকৈ ৱাটাৰফল ওপৰত এখন ব্ৰিজ আছে আৰু এইফালে এনেকৈ সোমাই যাব পাৰি আহি থাকক এইটো চাওক আপোনালোকে ভালদৰে দেখা পোৱা নাই চাগে কিন্তু বহুত ডাঙৰ হয় এইটো কালি যোনটো কেভত গৈছিলোঁ তাতকৈ এইটো বহুত বেছি ডাঙৰ কেভ হয় আৰু ইয়ালৈ এইটো যোৱা ৰাস্তাটো কেভলৈ যোৱা ৰাস্তাটো এইফালে আহি থাকিব এইটো বহুত ধুনীয়া ৰাস্তা আৰু ইয়াত আপোনালোকে অলপ ধ্যান দিলে ইয়াত আপোনালোকে চৰাই চিৰিকটিৰ মাতটো বহুত ধুনীয়াকৈ শুনা পায় যিটো ৱাটাৰ লেভেলটো বাঢ়ি আছে সেইকাৰণে পানীৰ শব্দটো বেছিকৈ শুনা পোৱা গৈছে আৰু দেখিব পাইছে কিমান ধুনীয়া ৰাস্তা এতিয়া ইয়াৰ পৰা গৈ আছোঁ আৰু বৰষুণটো এতিয়া বাঢ়ি বাঢ়ি গৈ আছে সেইকাৰণে ইমান ডিটেইলিঙত আপোনালোকক ভালদৰে দেখাব পৰা নাই আৰু ট্ৰাই কৰিছোঁ ভালদৰে দেখাব আৰু ইয়াতে আপোনালোকে ৰোডটোত গৈ থাকোঁতে বহুত ধৰণৰ এনেকুৱা ৱাটাৰফল দেখা পাব সৰু ডাঙৰ বহুত বেছি ৱাটাৰফল আছে এইটো দেখা গৈছে এইটোত দেখা পাইছে এটা ৱাটাৰফল এনেকুৱা সৰু সৰু কিছুমান ৱাটাৰফল আছে বহুত ৱাটাৰফল আছে আৰু 15 মিনিট ট্ৰেকিং কৰিব লাগে আৰু এইটো এনেদৰে তললৈ গৈ গৈছে আৰু যোনটো নকালিকাই ৱাটাৰফল হয় সেইটো আপোনালোকে সিফালে দেখা পায় কিন্তু এতিয়া যিহেতু অলপ ফগি হৈ আছে সেইকাৰণে দেখা পোৱা নাই আৰু এইবোৰ দেখা পাইছে পুৰা বহুত ৱাটাৰফল আছে বহুত বেছি ৱাটাৰফল 2000 years later মাৰ্কেট ট্ৰাই কৰি আছোঁ কিবা কিবি বস্তু চাই আছোঁ আৰু কিবা কিবি লোৱা হ'ল অলৰেডি আৰু কিবা কিবি চাই আছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে আৰু যদি ভাল পালে লাইক কৰি দিব চেনেলটো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব